অসম বাৰ্তাজীৱী সংঘ এটা শক্তিশালী সংগঠন ধেমাজি জিলা সাংবাদিক সন্থা আৰু ধেমাজি জিলা সাংবাদিক সন্থাৰ এটা শক্তিশালী প্ৰেছ ক্লাব চিলাপথাৰ প্ৰেছ ক্লাব। চিলাপথাৰ প্ৰেছ ক্লাবৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ এখন নতুন কমিটি গঠন কৰা হৈছে। অসম বাৰ্তাজীৱী সংঘৰ সংবিধান অনুসৰি ধেমাজি জিলা সাংবাদিক সন্থাৰ সংবিধান অনুসৰি এখন নতুন সমিতি গঠন কৰা হৈছে। নয়নমণি মহন্ত ইয়াত সভাপতি হৈছে আজি চিলাপথাৰ প্ৰেছ ক্লাবৰ আৰু লবিৰাম বড়ি সম্পাদক হৈছে। আমি নতুন কমিটিখনলৈ শুভেচ্ছা জনাইছোঁ আৰু নতুন কমিটিখনে আগন্তুক দিনত চিলাপথাৰ সমস্যাৰ লগতে ৰাইজৰ সমস্যাৰ লগতে চিলাপথাৰৰ বিভিন্ন সমস্যা সংবাদ মাধ্যমত দাঙি ধৰি এক গণতন্ত্ৰৰ এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু নতুন সমিতিখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজু হয় কেনেকুৱা আৰু আজি চিলাপথাৰ প্ৰেছ ক্লাবৰ এই অধিৱেশনত আজি স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত হৈছে। ইয়াত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। সাম্প্ৰতিক সময়ত সাংবাদিকৰ ভূমিকা আৰু প্ৰত্যাহ্বান শীৰ্ষক এক গধুৰ তত্ত্বগধুৰ এক আলোচনা চক্ৰ হৈছে। কেইবাগৰাকী অধ্যাপক আহিছে, অধ্যাপিকা আহিছে, শিক্ষাবিদ, বিভিন্ন সমাজকৰ্মী, বিভিন্ন ক্ষেত্ৰৰ লোক আজি বিভিন্ন ক্ষেত্ৰৰ লোক আহি এই আলোচনা চক্ৰত উপস্থিত হৈ এক সঁহাৰিপূৰ্ণ দিয়াত আমি তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু ধেমাজি জিলা সাংবাদিক সংস্থাই শক্তিশালী ভূমিকা আগন্তুক দিনত বৰ্তি ৰাখিব আৰু চিলাপথাৰৰ সমস্যাৰ লগতে চিলাপথাৰৰ সংবাদ মাধ্যমে আগন্তুক দিনত চিলাপথাৰবাসী ৰাইজৰ লগত থাকি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। প্ৰতিষ্ঠা লাভ কৰিছিলে চিলাপথাৰ প্ৰেছ ক্লাবে আৰু আজি আমি 10ম সংখ্যক অধিৱেশন অনুষ্ঠিত কৰিলোঁ আৰু এই অধিৱেশনত আমি দিনজোৰা কাৰ্যসূচীত আমি আলোচনা সত্ৰ অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ বিভিন্ন নতুন সদস্য ইয়াত ভৰ্তি কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ এই যিটো প্ৰেছ ক্লাবৰ যিটো বৃহৎ পৰিসৰ বা প্ৰেছ ক্লাব বুলি ক'লে যিটো বৌদ্ধিক যিটো আমাৰ পৰিৱেশ, আমি ভৱিষ্যতে আমি এক পৰিকল্পনা আৰু কিছু কাৰ্যসূচী আমি হাতত ল'ম যাতে আমি আমাৰ সংবাদ মাধ্যমৰ যিখিনি আমাৰ দায়িত্ব আৰু দায়বদ্ধতা আমি আগুৱাই লৈ যোৱাৰ সমান্তৰালভাৱে আমাৰ বৌদ্ধিক ক্ষেত্ৰখনৰ ক্ষেত্ৰত যাতে আমাৰ প্ৰেছ ক্লাবৰ কিছু ভূমিকা ৰাখি যাব পাৰোঁ বা আমি বিভিন্ন বৌদ্ধিক মহলৰ দিহা পৰামৰ্শ আমি গ্ৰহণ কৰিব পাৰোঁ। সকলোকে লৈ আমি এখন নিশ্চিতভাৱে আমি ভৱিষ্যতে কিছু অনুষ্ঠান অনুষ্ঠিত কৰিম আৰু আজি আমাৰ এই অনুষ্ঠানটোত আমাৰ যিসকল অতিথি বা আমাৰ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি মহোদয় বা সম্পাদক তথা আমাৰ বাৰ্তাজীৱী সংঘৰ সদস্য আমাৰ অচিনি দুৱৰা ডাঙৰীয়া, তেখেতসকলেও আমাক আহি যি সহায় সহযোগিতা আগবঢ়ালে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকল আমাৰ এই প্ৰেছ ক্লাবতে এটা সময়ত সংবাদ সেৱা আগবঢ়াইছিলে আৰু বৰ্তমান বিভিন্ন মঞ্চত তেখেতলোকে কৰ্মৰত অৱস্থাত আছে, তেখেতসকলেও আমাক আহি সহায় সহযোগিতা আগবঢ়ালে, দিহা পৰামৰ্শ আগবঢ়ালে। আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আমি তেখেতসকলক সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ বৰ্তমানৰ যিগৰাকী আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য দেৱদেউৰী ডাঙৰীয়া, তেখেতেও ইয়াত বিগত বছৰ ধৰি সংবাদ সেৱা কৰিলে আৰু বৰ্তমান তেখেতে বেলেগ এখন মঞ্চত তেখেতে প্ৰৱেশ কৰিছে আৰু তেখেতেও আজি আমাক আহি যি সহায় আগবঢ়ালে, পৰামৰ্শ আগবঢ়ালে, আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমি ভৱিষ্যতে আমাৰ যি অনুষ্ঠান অনুষ্ঠিত হ'ব বা আমাৰ প্ৰেছ ক্লাবৰ যি কাৰ্যসূচী হ'ব সকলোতে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ